এতিয়া আমি চেপলত আছোঁ। আমি আমাৰ বাৰ আজি বাৰ্থডে হয়, সেইবাবে আমি এটি সৰু গিফ্ট ল'বৰ কাৰণে আহিলোঁ। যিটো মৰাণত ল'লে তাই দেখিব, সেয়েহে আমি চেপলতে লৈছোঁ। মনে মনে সোমাই পিনি তাই গম নাপায়। ছাৰপ্ৰাইজ দিম বুলি লৈছোঁ দেই। অঁ এইটো হয়, এইটো চব আমি ছাৰপ্ৰাইজটো এতিয়া দিলোঁ। গিফ্টটো দেখাই দিয়া, গিফ্টটো আপুনি দেখাই দিওঁ। এইটো দিছে দেই, সামান্য এটা উপহাৰ দিছোঁ আমাৰ বায়ে। নমস্কাৰ, সকলোলৈকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি আজি আহি আছোঁ মৰাণলৈ। মই যিহেতু এতিয়া গড়গাঁও কলেজত এডমিশ্যন ল'লোঁ, তাত থাকিবলৈ মই ৰুম লৈছোঁ। ৰুমত মোৰ বহুতো প্ৰয়োজনীয় বস্তু কিনিবলৈ আছে, সেইবাবে আমি মৰাণলৈ আহি আছোঁ। আৰু আমাৰ বা আহিছে, এয়া সৰু বা, আৰু এইফালে আছে মোৰ ডাঙৰ বা, আৰু এয়া যে বাৰ্থডে হয়, বাৰ্থডে গাৰ্ল হয়। এই গাৰ্লটো আমি ছাৰপ্ৰাইজো দিলোঁ। এইটো আমি সৰু বাই মই দিছোঁ। তাৰপৰা এইফালে মোৰ ভাগিনজনী, আমাৰ সৰু বা ছোৱালী হেলিনা। হাই কৰি আহিলা। এতিয়া আমি গৈ আছোঁ মৰাণলৈ। আজি আমি আচলতে এই বাৰ্থডে ন, আৰু গৈও ভাল লাগিব, বতৰো ভাল, সেইবাবে আমি আজি মেজিকত নগ'লোঁ। মানে পাৰ্চনেলি মানে ভালকৈ যাব বিচাৰিছোঁ। আমি প্ৰাইভেটকৈ মানে নিজৰ অলপ ফূৰ্তিকৈ যাব বিচাৰিছোঁ। আৰু আমি এতিয়া ব্লগ বনাবলৈ আমাৰ সুবিধা হ'ব ন, সেইবাবে আমি ইয়াতে আহিলোঁ। টমটমতে গুচি আহিলোঁ। আৰু কাকাও আহিছে আমাৰ লগত, সেইকাৰণে মানে আমি অলপ কথা পাতোঁ বুলিয়ে এনেকৈ আহিব লগা হ'ল। আৰু এই আমি ইতিমধ্যে মৰাণ পাই গ'লোহি। আমি এতিয়া অলপ দেৰি পিছত বিশাল যাম। এয়া মৰাণ টাউন পাই গ'লোহি। আৰু আমি বিশাল পাই গ'লোহি। আমি এতিয়া বিশাললৈ সোমাই গৈছোঁ লাহেকৈ। এয়া এতিয়া আমি ইয়াত কাপোৰ চাইছোঁ। এইবিলাক সৰু ল'ৰা ছোৱালী ড্ৰেছ, এইবিলাক ধুনীয়া ধুনীয়া এইবিলাক ড্ৰেছ আছে। এতিয়া আমি আহিলোঁ একেবাৰে ওপৰলৈ। এইবিলাক ইমান ধুনীয়া ধুনীয়া বস্তু আছে বিশালত। এইবিলাক এয়া আমি ইয়াত চাবলৈ আহিছোঁ। এইবিলাক ধুনীয়া ধুনীয়া বস্তু আছে। এইবিলাক মই এতিয়া এপাত ড্ৰেছ নিব লাগিব। বাই চাই আছে, এয়া এইফালে বাই চাই আছে। এইবিলাক ষ্টিলৰ হয়, এইবিলাক সকলো খোৱা বস্তু, এইবিলাক হৰলিক্স। বিশালত এতিয়া আমি এইবিলাক বস্তু লৈ আছোঁ, আৰু বস্তুবোৰ এইবোৰ লৈ আছোঁ। বহুত কিবা কিবি আৰু ল'বলৈ আছে, চব খোৱা খাদ্য। আমি বিশালৰ পৰা আহিলোঁ। আহি পিনি এতিয়া বিৰিয়ানী খাবলৈ সোমাইছোঁ। এইজনী দীপশিকা গগৈ, আমাৰ সেইফালে বাৰ্থডে গাৰ্ল, সেইফালে হেলিনা। এতিয়া আমাক বিৰিয়ানী খুৱাব, কিমান খুৱাব খাম আৰু এইফালে অৰ্ডাৰ কৰি আছোঁ। এতিয়া আহি গ'ল বিৰিয়ানী, আমি এতিয়া খাম। ভাগ কৰিছে। এয়া আমি খাইছোঁ। এতিয়া কেনেকুৱা লাগিছে খাই? মজা। এইফালে তাই বনাই আছে, ইউটিউবত ভিডিঅ'। সৰুলৈ খাবলৈ ষ্টাৰ্ট কৰিছে। আৰু আমি এতিয়া ডাউন টাউন গুৰুকুল স্কুলৰ ওচৰলৈ আহিছোঁ। আমাৰ এই বাহঁতৰ ল'ৰাটো পঢ়ে তাত। আমি বোলো স্কুলখন চাই থৈ যাওঁ। এতিয়া আমি আপোনালোকক স্কুলখন দেখাম। আমি এতিয়া আহি আছোঁ। এইখন ডাউন টাউন গুৰুকুল। এইখনত আমাৰ কেশৱ চেতিয়া, মোৰ ডাঙৰ ভাগিন পঢ়ে এইখন বিদ্যালয়তে। আমি এনেই চাব। মই মৰাণৰ পৰা আহি ইতিমধ্যে ঘৰ পাই গ'লোহি। এতিয়া এইবিলাক সকলোবিলাক বস্তু আনি হৈ গ'ল। এইফালে তোচক আনিলোঁ, ইউনিফৰ্ম আনিব আছিলে, ইউনিফৰ্ম আনিলোঁ। এইবিলাক সকলো মানে বস্তুবিলাক আনিলোঁ। আৰু আন্ধাৰো হৈছে, আৰু ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্টত জনাব, আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কিন্তু।